বৰ্তা ঐ ইংলিছ বৰ্তা কোন ঘৰত আছনে বহি আছে ভোটাই হ'বলা এই গোটেইটো একেবাৰে যে মিলমিলীয়া হৈ আহিছ এই কেনিবা যাওঁ হ'বলা হে বৰ্তা এই মই মানে আজি এই সোণাৰী গাঁৱত ৰাস আছে নহয় ল'ৰা ৰাস এই লগৰটোৱে মাতিছে তাৰপৰা এবাৰ আহোঁগৈ নেকি কি ল'ৰাৰ ৰাস তো ল'ৰা ৰাসে কিয় হাঁহি দিলে যে আপোনাও যাবলৈ মন গৈছে ন ওলাওক এহে বোপাই এই ঠাণ্ডাখনত ৰাস চাবলৈ যাবলৈ মন নাই দেই আজিকালি যিহে ৰাস এই তহঁত পিলিঙা লোৱা তহঁতেই যা দে মোৰ মন নাই তেন্তে আকৌ হাঁহি দিলে যে এই হাঁহিলো মানে এই তোৰ আকৌ সেই ল'ৰা ৰাস বুলি কওঁতে মোৰ কমলা টেঙা দুটাৰ কথা মনলৈ আহে বৰ্তা ল'ৰা ৰাস বুলি কওঁতে আকৌ আপুনি কমলা টেঙা দুটালৈ মনত পেলাই কেলে ইমান হাঁহি আছে কি আচৰিত বৰ্তা আপোনাৰ কিবা আকৌ গা চা বেয়া লাগিছে নেকি হেই আপদ চোচৰাটো মোৰ একো হোৱা নাই মই বিলকুল ফিট এণ্ড ফাইন হৈ আছো তই আকৌ ল'ৰা ৰাস চোৱাৰ কথা কওঁতে এই মোৰ ডেকা কালৰ কথা এটা মনত পৰি গ'ল সেইকাৰণে হাঁহি উঠিছে বাৰু কিন্তু এটা কথা নহয় বৰ্তা এই ল'ৰা ৰাস বুলি কওঁতে আপুনি কিবা কমলা টেঙাৰ কথা যে কৈ আছে কিয়নো কৈ আছে সেইটোৱে বুজা নাই নহয় কমলা টেঙা দুটা এই ৰসটো তাতে আছো ভূতাই বৰ্তা কওকচোন কওক কিনো কমলা টেঙা এখন ৰহস্য আছে কওক শুনো মই শুন তেন্তে এই মই ডেকা কালত থাকোঁতে এই তোৰ নিচিনাকৈ ল'ৰা ৰাস চাব গৈছিলোঁ এই ৰাস চলি আছে এই গোপী লয়লাসত পাহৰি গ'লো নহয় সেয়া ল'ৰাৰে ৰাস আছিল নে ছোৱালীয়ে ৰাস আছিল বুজিছ ভূতাই হয়নে ইমান ধুনীয়া ৰাস হৈছিল নে তাত ভালে হৈছিল আকৌ এই তাহানিৰ বস্তুবোৰ ভালে আছিলতো এই তেতিয়া আৰু আজিৰ দৰে অসভ্য নৃত্য কৰি বিতৰ্ক হোৱা এই মাজতে মৰিগাঁও ৰাসখনৰ দৰে নাছিলতো বাৰু এই যি কি নহওক তাৰপিছৰখিনি শুন গোপীৰ লয়লাস চলি আছিল আৰু মই সেই লয়লাসত মজগুল সেই তেনেতে এই তাৰ মাজৰ এজনী গোপীৰ নৃত্যই মোক আকৰ্ষিত কৰিলে নহয় সেই ভূতাই গোটেইজনী যেন একেবাৰে সৰগৰ অপেচৰী কি নৃত্য আৰু কি লয়লাস মোৰ চকু তেওঁৰ পৰা আঁতৰেই নোহোৱা হ'ল বঢ়িয়া তামাম ইণ্টাৰেষ্টিং দেখোন তাৰপিছত কি হ'ল কওকচোন সেই তাৰপিছত এই গোপীজনীক চাই থাকোঁতে এই ৰাসনো কেতিয়া শেষ হ'ল এই গমকেই নাপালোঁ সেই তাৰপিছত এই গোপীৰ পিছে পিছে গৈ মই একেবাৰে চুংঘৰ পালোঁগৈ সৰ্বনাশ পিছে হেৰি নহয় বৰ্তা এই কমলা টেঙা দুটাৰ কথা ক'ৰ পৰা আহিলা সেই কৈ আছোঁ নহয় শুনি থাকচোন তই সেই চুংঘৰত গৈতো মই আচৰিত এই গোপীয়ে যেতিয়া কাপোৰ চেঞ্জ কৰি থকা দেখিলোঁগৈ এই তেতিয়াহে মই আকৌ এইখন জগতলৈ ঘূৰি আহিলোঁ ভূতাই সেই দুই একে এই মোক শিলপৰা কপৌটোৰ দৰে দেখি ইচ এই ফিচিঙিহে কৰিবলৈ ধৰিছিলোঁ বোপাই ইছ ৰাম কি যে কয় বৰ্তা পিছে এই গোপীজনী এই মানে গোপী নচাজনৰ আকৌ পিছে কি হ'ল সেই কিডাল হ'ব আৰু এই দুইখন হাতেৰে দুটা কমলা টেঙা উলিয়াই দি মোৰ হাতত দি কাণে কাণে ক'লে দাদা ৰাস কেনে পালে